ভাৰতৰ সংবিধান প্ৰণয়ন কমিটিৰ সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুত কমিটিৰ সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ভীমৰাও আম্বেদকাৰ। সংবিধানখন কেতিয়াৰ পৰা বলবৎ হৈছিল? 1950 চনৰ 26 জানুৱাৰী তাৰিখে সংবিধানখন বলবৎ হৈছিল। ভাৰতৰ সংসদনত কেইটা সদন আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি দুটা। ভাৰতৰ সংবিধানখন সৰ্বপ্ৰথমে কেতিয়া সংশোধন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 1951। কোনখন দেশৰ সংবিধান আকাৰত আটাইতকৈ ডাঙৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ভাৰত। ভাৰতৰ গণ পৰিষদ কেতিয়া গঠন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে। ভাৰতৰ সংবিধানৰ কোন সংশোধনীৰ জৰিয়তে লোকসভা আৰু বিধানসভাৰ ক্ষেত্ৰত ভোটদাতাৰ বয়স 21ৰ পৰা 18 বছৰ বয়সলৈ হ্ৰাস কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 61তম। ভাৰতবৰ্ষৰ প্ৰথম নাগৰিক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ৰাষ্ট্ৰপতি ভাৰতবৰ্ষৰ প্ৰথম নাগৰিক। ভাৰতবৰ্ষৰ শাসনৰ মুৰব্বী কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ৰাষ্ট্ৰপতি। ভাৰতৰ সংবিধানৰ কোনখন সংশোধনীৰ দ্বাৰাই 6ৰ পৰা 14 বছৰ বয়সলৈকে শিশুৰ শিক্ষাক মৌলিক অধিকাৰ হিচাপে সাব্যস্ত কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 45তম। ভাৰতৰ সংবিধানৰ স্বীকৃত আঞ্চলিক ভাষা কেইটা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 22টা। ভাৰতৰ স্থল নৌ বায়ু তথা অন্যান্য সেনা বাহিনীৰ মুৰব্বী কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ৰাষ্ট্ৰপতি। ভাৰতৰ জৰুৰী অৱস্থাত ঘোষণা কৰাৰ ক্ষমতা কাৰ হাতত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ৰাষ্ট্ৰপতি। ভাৰতৰ ৰাষ্ট্ৰপতি পদ প্ৰাৰ্থী হ'বলৈ নিম্নতম কিমান বছৰ বয়স হ'ব লাগে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 35 বছৰ। ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 5 বছৰ। ৰাষ্ট্ৰপতিয়ে কাৰ ওচৰত শপত গ্ৰহণ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ৰাষ্ট্ৰপতিয়ে প্ৰধান ন্যায়াধীশৰ ওচৰত শপত গ্ৰহণ কৰে। সংবিধান অনুসৰি ৰাষ্ট্ৰপতিৰ পিছত কোনে স্থান লাভ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি উপ-ৰাষ্ট্ৰপতি। ৰাজ্যসভাত কোনে সভাপতিত্ব কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি উপ-ৰাষ্ট্ৰপতি। ৰাজ্যসভাৰ সদস্যৰ সংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 250 জন। ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্যক ৰাজ্যসভালৈ মনোনীত কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 12 জন। ৰাজ্যসভাৰ
সদস্যসকলক কিমান বছৰ কাৰ্যকাল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 6 বছৰ। ৰাজ্যসভাৰ সদস্য হ'বলৈ কিমান বছৰ বয়স হ'ব লাগে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 30 বছৰ। ভাৰতৰ লোকসভাৰ সদস্যৰ সংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 545 জন। ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে কেইজন সদস্য লোকসভালৈ নিৰ্বাচন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 20 জন।